আসসালামু আলাইকুম ইউটিউব ফেমিলি, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আৰু আজি আমাৰ ঘৰতে দাৱত দিছে জোনাবক খুৱাবৰ কাৰণে। এইবোৰ বস্তু আমি এতিয়া সব ৰেডি কৰিলোঁ। এতিয়া বনাম এতিয়া আমি। আৰু এইটো নেমু হয়। আৰু ইয়াতে চিকেন আনিছে। ধনিয়া পাত মোৰ হাজবেণ্ড বহুত ভাল পায় চাটনি বনাই খাওঁতে। কেঁচা চাটনি খাই কেনে বহুত ভাল পায়, সেইকাৰণে বেছি কৰি আনে। আৰু এইটো মাছ এইবিলাক চব ধুই মেলি ধুনীয়াকৈ ফ্ৰিজতে সোমাই থৈছিল। এতিয়া মই ওলালোঁ যে বনাওঁ। আৰু এতিয়া ৰাতিও হৈছে, ৰাতিৰ দাৱত দিছে তাৰ কাৰণে। আৰু এইটো মটন আনিছে, ছাগলীৰ মাংস। সেইটো তাৰপিছত ইয়াতে তিয়ঁহ আছে, আলু কাটি থৈছে। এইবিলাক আলাদা থৈ গৈছে। আৰু এতিয়া মই ফ্ৰিজৰ পৰা ওলাইছোঁ এইবোৰ বস্তু বনাম বুলিহে। আৰু কিহৰ কাৰণে দাৱত খুৱাম সেইটো মই জনাই আছোঁ। মোৰ বাবাৰ আজি, মোৰ শ্বশুৰৰ 1 বছৰ পূৰা হ'ল। যোৱা বছৰ 9 তাৰিখ ঢুকাইছিলে। এই বছৰ 9 তাৰিখ। আজি আমি কি কৰি আছোঁ, এইটো মাদ্ৰাছাত খানা দিলোঁ। মাদ্ৰাছাত কালি খানা দি দিছোঁ। আৰু আজি আমি ঘৰত জোনাবক মাতিলোঁ। জোনাব আহি কেনে অলপ দোৱা কৰিব। আৰু চবেই যাতে আমাৰ বাবাৰ কাৰণে দোৱা কৰিব। যিমান মৰা মানুহ আছে, যিমান মুৰ্দা গোষ্ঠী আছে, যিমান যাৰ মা বাবা ভাই ভনী যোনে মৰিছে তাৰ কাৰণে আল্লাহ চবেই যাতে বেহেস্তত লৈ যায় চবকে। আৰু আল্লাহ কবৰত যাতে চবকে ভালে ৰাখে, সেইটোৰ কাৰণে চবেই দোৱা কৰিব। আৰু আমিও দোৱা কৰিম আল্লাহ যাতে চবকে ভালে ৰাখে আৰু বেহেস্তত লৈ যায়, কবৰত আসানত ৰাখে। আৰু চবৰ কাৰণে দোৱা থাকিল। চবৰ কাৰণে এইটো অনুৰোধো থাকিল যাতে আমাৰ বাবাৰ কাৰণে দোৱা কৰে। মোৰ আব্বাও ঢুকাইছে, মোৰ আব্বাৰ কাৰণেও দোৱা কৰিব। আৰু যিমান মুৰ্দা গোষ্ঠী যিমান মানুহ আছে, যিবোৰ মানুহ মৰিছে, সেইবোৰৰ কাৰণে চবে দোৱা কৰিব আল্লাহ যাতে চবকে বেহেস্তত লৈ যায়। এইটো মই ইয়াতে এতিয়া ৰাখিলোঁ। বাকী বনোৱাৰ পিছতে মই যদি পাৰোঁ চেষ্টা কৰিম দেখাম। নহ'লে জোনাবিলাকক দেখালেতো ভিডিঅ' কৰিলেও বেয়া পাব না। সেইকাৰণে মই ইয়াতে বনোৱাৰ পিছতে যদি পাৰোঁ আৰু দেখাম। নহ'লেতো আৰু নাই। আৰু এইখিনিয়ে আৰু কি কৰিলোঁ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইটোৱে। ইয়াতে আমাৰ পনীৰ হৈ গ'ল, পনীৰ বনালোঁ। এইটো চিকেন বনালোঁ, চিকেনো হৈ গ'ল। বাকী মটনো বনোৱা হৈ গ'ল। এইটো মটন, এইটো পনীৰ, এইটো চিকেন। কাম হ'লে আৰু অলপ বাকী আছে। দালিটো বনাম, এইটো দালি বনাম। আৰু এইটো চালাডটো বনালোঁ। আৰু এইটো মাছ ফ্ৰাই কৰি কেনে ৰাখিছোঁ। বাকী লাহে জোনাব কৈছে বোলে যে এশাৰ নামাজ পঢ়ি কেনে আহিব। সেইকাৰণে আমি এতিয়া যোগাৰ কৰিলোঁ। কি চকলেট খাই আছা তুমি? চকলেট খাই আছে। এই ৰাতি চকলেট খাই আছে। এইবিলাক ভিডিঅ' আপুনি চাব যে বাট পিছত বহি এই যে আমাৰ বিনি, কিয় নালাগে? আমাৰ বিনি হয়, এইটো 1 নম্বৰৰ বিনি। আৰু বিনিকো মাতিছোঁ।